আমাৰ গৰিলা চাগে দগাপালা জুকি আছে ধুলি আছোঁ কি মজাকৈ ধুলি আছোঁ একদম কি ক'ব নাই অকলে আহিছোঁ তিনিজন লগৰ আহিছোঁ বিক্ৰম ছাৰ এই বিক্ৰম ছাৰে ঝুলি আছে ছাৰ এইফালে চাওক ছাৰ অকলে নাহিম বুলি কৈ আছে ঠিক আছে ইয়াত মানে কি কথা আছে অকলে নহাৰ কথা কাৰণে নাই অকল বুলি ফেমিলি আহিব লাগিব গাৰ্লফ্ৰেণ্ড থাকিলে আহিব পাৰে পিকে মাইণ্ড ব্লগলৈ স্বাগতম জনাইছোঁ অলপ নপুখুৰী উদ্যানৰ বিষয়ে মই অলপ ক'বলৈ গৈছোঁ তাতো সেইটো ভিতৰত সকলো কথা কোৱা আছে ইয়াৰ বিষয়ে অলপ কোৱা নাই তো অলপ কৈ লওঁ তো এই পাৰ্কখনত মানে ভালেই আছে গছ গছনি ধুনীয়া গছ গছনি আছে ইয়াত গৰম দিনত ভাল গৰম দিনত আৰু ধুনীয়া নীৰৱতা শান্তি ক'বই নালাগে আৰু কি ক'ম ভাষাই নাই আৰু কি কয় ভিডিঅ' বনাবলৈ চেষ্টা কৰি আছোঁ ভিডিঅ' বনাব পৰা নাই কথা ক'বও নোৱাৰোঁ অলপমান মনৰ কথা ক'বলৈ গ'লে ইয়াত কি হয় সকলো গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড দেখা পাই আছোঁ ইয়াত গাৰ্লফ্ৰেণ্ড তাত বয়ফ্ৰেণ্ড কথা ক'ব নোৱাৰোঁ সিহঁতৰ কথা অলপমান যদি মানে তেওঁলোকৰ বিষয়ে অলপ ক'লে বেয়া কথা হয় ন তেওঁলোকে শান্তি ভংগ কৰা হয় তেওঁলোকে কিমান ধুনীয়া ৰোমান্টিক কথা কৈ থাকে তো তাৰ পিছত যদি মই গৈ পেলাই অলপমান ডিষ্টাৰ্ব দি দিওঁ অলপমান বেয়া হয় ন পৰিৱেশটো বেয়া হয় সেইকাৰণে অলপ হেৰি কৰা নাই সেইকাৰণে অলপমান বহি পেলাই ধুনীয়াকৈ সকলো কথা মই ইয়াত কৈ আছোঁ আপোনালোকক তো ইয়াৰ পৰিৱেশটো ভাল ইমান বেয়া নহয় কিন্তু বেয়া হৈছে অলপমান প্ৰেচাৰ কৰা বাথৰুম লেতেৰা হৈছে য'তে ত'তে চাফ চিকুণতা দেখা পাইছোঁ আৰু কি হয় তিনিচুকীয়া ডিষ্ট্ৰিক্টত যিটো পলিউশ্যন বায়ু প্ৰদূষিত যিটো কথা আছে এইটো আপোনাৰ এই পাৰ্কখনৰ জৰিয়তে অলপমান প্ৰদূষণমুক্ত হৈছে সেই কথা নাই তাৰ একদম ভাল কথা আৰু কিছুমান বস্তু ইয়াত দেখিছোঁ চব মানে ভাঙা চিঙা পৰি আছে তাত দলংখন আছিলে সেই দলংখনো ভাঙা আপোনালোকে ভিডিঅ'ত দেখা পাব ভিডিঅ' দলংখন তাৰপিছত আৰু ইয়াত অলপমান কিছুমান সেই নাওখন আছে আগতে চাগে নাও চলিছিল ইয়াত নাৱৰ টিকট হেৰি অলপমান পুখুৰীটো ফুৰিবৰ কাৰণে চাব লাগে তাত নাৱৰ সেই ব্যৱস্থা নাই সেই নাই টিকট কোনো কথা নাই টিকট অলপমান ফুৰিব অলপ ব্যৱস্থা অকল পাৰ্কখনেই আছে তো চৰকাৰে অলপমান ইয়াত মনোযোগ দিলে ভাল হয় তো ঠিকে আছে আৰু বেছিভাগ ক'বলৈ মই নাযাওঁ তো যদি কোনোবাই চাবলৈ আহে তো তিনিচুকীয়া ডিষ্ট্ৰিক্টতে এইটো মানে আছে মেইন টাউনতে টাউনৰ পৰা অলপমান আহিব লাগে জাষ্ট আহি কিনে চাব পাৰে এইখন পাৰ্কখন আৰু পাটকা ৰাস্তাত যদি কোনোবাই যাব বিচাৰে তেনেহ'লে যাব পাৰে সকলোৱে আহিব তো বৰ বেছি নকওঁ বহুত দীঘলীয়া হৈ গৈ থাকিব তো আজিলৈ ইমানেই ভিতৰত ধন্যবাদ নমস্কাৰ নপুখুৰী উদ্যান ইয়াত কি 9টা পুখুৰী আছে কি পুখুৰী আছে কিমানটা সকলোবোৰ এতিয়া দেখুৱাম তো বলক চাই থাকোঁ যিহেতু প্ৰথমে সোমাই আহি আমি দেখা পালোঁ ইয়াত নপুখুৰী উদ্যান নৰোত্তমনন্দন কাননৰ ইয়াত এখন লিখা আছে আৰু ইয়াত 9টা পুখুৰী আছে বুলি কৈছে আৰু আপোনালোকে জানেনে যে ইয়াক নপুখুৰী বুলি কিয় কোৱা হয় কাৰণ মটক ৰজা সৰ্বানন্দ সিংহৰ ৰাজত্বকালত এই পুখুৰীকেইটা খন্দোৱা হৈছিল সেই সময়ত এই ঠাইডোখৰৰ নাম আছিল বেংমাৰা আৰু বৰ্তমান এই ঠাইডোখৰৰ নাম হৈছে নপুখুৰী উদ্যান আৰু এই পাৰ্কখন আপুনি তিনিচুকীয়াৰ পৰা দুলীয়াজান যোৱা ৰাস্তাৰ ওচৰতে পাব তিনিচুকীয়াৰ পৰা অলপমান আহিলে এই পাৰ্কখন আপোনালোকে পাব আৰু ইয়াত সকলোবোৰ লিখা আছে তো আপোনালোকে ইয়াত পঢ়ি চাব যে কি কাৰণে কি সকলোবোৰ ইয়াত কোৱা আছে যে এই পাৰ্কখন কেনেকৈ কি হ'ল সকলোবোৰ লিখা আছে আপোনালোকে এবাৰ চাই ল'ব সময়ৰ লগে লগে বহুত ভাল লাগিল পৰিৱেশটো বহুত ধুনীয়া মনোমোহা বা আৰু ক'বই নালাগে আৰু মৰ্ণিং ৱাক কৰিলোঁ বহুত মানুহ আহি থাকে ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ আৰু এইফালে চাওক গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বহি আছে কথা পাতি আছে নিজৰ মনৰ শুদ্ধ কথা পাতি আছে বেছিভাগ ইয়াত গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড দেখা পায় আৰু
এইটো চাওকচোন নাও নেকি নে কি হয় নহয় কিন্তু ডাঙৰ এৰিয়া একদম মজা মাৰিবলৈ বাকী আছে অঁ সেই ৰাউণ্ড প্লে সেইটো নামঘৰ নপুখুৰী নামঘৰ ইমান ডাঙৰ এৰিয়া দেখিছে নাই একদম চাওকচোন একদম কি ক'ম আৰু সেইটো আমি সেইফালে আহিছিলোঁ সেইটো পাৰ চাওক সেইফালৰ পৰা আমি এইটোৰ পৰা এনেকৈ আহিছোঁ ৰাউণ্ড এইফালে আহিছোঁ সেইটো পাৰৰ পৰা এইটোৰ পৰা দেখাই নাপায় ইমান ডাঙৰ পুখুৰীটো ইয়াত 9টা পুখুৰী আছে সেইকাৰণে 9 পুখুৰী বুলি কোৱা হয় ঠিক আছে আপোনাৰ তিনিচুকীয়া জিলাত আছে কোনোবা যদি আপোনালোকে আহিব বিচাৰে তেনেহ'লে নিশ্চয় আহিব পাৰে ধুনীয়া চাব লগা জেগা অকলে নাহিব কিন্তু আহিলে কোনোবা পাৰ্টনাৰক লৈ আহিব বা আপোনাৰ ফেমিলি মেম্বাৰক লৈ আহিব পাৰে কোনো কথা নাই ধুনীয়া গৰম দিনত বেছি ভাল আপোনাৰ ইয়াত গছ গছনি ধুনীয়া আছে বহি কিনে আপোনাৰ ধুনীয়াকৈ বতাহ ল'ব পাৰি ঠিক আছে এই সাঁতুৰি পাৰ হ'ব এই অকলে নাহিম বুলি কৈ আছে ঠিক আছে ইয়াত মানে কি কথা আছে অকলে নহাৰ কথা কাৰণে নাই অকল বুলি ফেমিলি আহিব লাগিব গাৰ্লফ্ৰেণ্ড থাকিলে আহিব পাৰে কি কথা মানে এইবিলাক সেই মানুহবোৰ মানে চিন্তা ভাৱনাটো বহুত মানে নিগেটিভ অলপমান পজিটিভ ভাবিব লাগে হা অকল ল'ৰা আহিব নোৱাৰে ছোৱালীৰ লগত লৈ আহিব লাগিব বা ফেমিলি লৈ আহিব লাগিব কথা আছে নেকি ল'ৰা ছোৱালী ফেমিলিটো আহিব পাৰে প্ৰকৃতিৰ দৃশ্য কি যে মনোৰম এই নপুখুৰীৰ জৰিয়তে আজি মই প্ৰমাণ পালোঁ গছ থাকিলেহে মানুহ থাকিব এই কথাষাৰ প্ৰমাণ কৰি দেখুৱালে আমাৰ এই নপুখুৰীৰ যিটো পাৰ্ক সেই পাৰ্কখনে কি ক'ম আৰু কি যে মনোৰম দৃশ্য চাব লগা মানে কথাৰে ভাষাৰে কৈ শেষ কৰিব নোৱাৰি চোৱা কি ধুনীয়া আকাশখন দেখা পাইছে পানীত ডাৱৰ চোৱা কি বগা বগা গৈ আমি এটা হাতী দেখা পালোঁ এইটো চাওক হাতী বা ধুনীয়া হাতী হয়তো সঁচা হাতী নহয় দেই এয়া জাষ্ট প্ৰতিমূৰ্তি এটা বনাই থোৱা আছে আৰু ওচৰলৈ অলপ গৈ চাওঁচোন এয়া চাওক হাতী দেখিবলৈ অৰিজিনেল নিচিনা লাগিছে আৰু ওপৰলৈ উঠিব পাৰি এয়া চাওক কি ধুনীয়াকৈ বনাই থোৱা আছে হাতীটো তাৰ পাছতে ফটককৈ একদম এটা বস্তু মানে চকুত পৰিল এয়া চাওক মৌ বা কি ধুনীয়াকৈ বনাই দিছে কিন্তু মৌ নাই অকল বাঁহটোৱে আছে বৰ্তমান এয়া চাওক পটককৈ চকুত পৰিল আপোনালোকক দেখুৱাই দিলোঁ আৰু তাৰপাছত এটা কেৰ্কেটুৱা বহুত মৰম লগা সি আমাৰ লগত খেলি আছিলে আমিও তাৰ লগত খেলি আছোঁ সি অলপমান ওপৰলৈ যায় আকৌ তললৈ নামি আহে আকৌ ওপৰলৈ যায় আকৌ তললৈ নামি আহে এনেকৈ আৰু অলপ তাৰ লগতে খেলিলোঁ আৰু এয়া ছাৰ বিবেক ছাৰ আহিলে আমাৰ তো কি ক'ম আৰু অকলীয়া জীৱন জীয়াই আছোঁ অকলে আছোঁ কি ক'ম আৰু পৃথিৱীৰ ভিতৰত মই এজনী অকলশৰীয়া বৰলা হৈ আছোঁ এই চাওক বিক্ৰম ছাৰ বিবেক ছাৰ মই অকলীয়া জীৱন সেইকাৰণে আমি য'ত গ'লে ফুৰিব গ'লেও আমি অকলে যাওঁ নাই যে কোনো পাৰ্টনাৰ নাই এই আমাৰ ছাৰে ভিডিঅ' বনাই আছে গৰিল্লাটো আপোনাৰ দেখুৱাম দেই ধেৰ ধৰণৰ গৰিল্লা আছে দেখাই আছে গৰিল্লাটো আমাৰ গৰিল্লা চাগে দগাপাল্লাত জুকি আছে দগাপাল্লাত জুকি আছে এই চাওক আমাৰ ছাৰে ঝুলনা ঝুলি আছে ছাৰ কেনেকুৱা লাগিছে ঝুলনা ঝুলি আপোনাৰ ভাল লাগিছে অঁ ছাৰে ব্যস্ত আছে উপায় নাই কি কৰিব আৰু ছ'চিয়েল মিডিয়া জিন্দাবাদ কেমেৰামেন এয়া আমাৰ ইউটিউবৰ বিক্ৰম সাহা তেওঁ এতিয়া কি কৰি আছে ধৰিব পৰা নাই ছাৰ আপুনি কি কৰি আছে ছাৰ কি কৰি আছে আপুনি
হয় হয় কথা নাই মোৰ কেমেৰা নাই মোৰ গাড়ী কোনেও নহ'ব চাগে মোৰ জীৱনৰ সপোন কৰি তো ফ্ৰেণ্ডছ বন্ধু বান্ধৱীসকল আজি আপোনালোকক মই পাটকাৰী ৰিচৰ্টত দেখুৱালোঁ আৰু ন পুখুৰীৰ অলপমান কিছু দৃশ্য দেখুৱাল অকল জাষ্ট ট্ৰাই কৰিছোঁ ষ্টাৰ্টিং কৰিছোঁ সকলোকক দেখুৱাব বাবে কেনেকুৱা আজিকালি বহুতে চাইছে বহুতে নাচাব পাৰে চ' আপোনালোক সকলোকে দেখুৱাইছোঁ ভিডিঅ'টো যদি কাৰোবাৰ ভাল লাগিছে আহিব ৰিচৰ্টখন চাই পেলাই তো আজিলৈ ভিডিঅ'টো মানে এণ্ডিং কৰিছোঁ অ'কে বাই বাই টাটা গুড বাই